Audio Jungle. Audio Jungle. নমস্কাৰ ৰাইজসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ একদম হেল্ডি আৰু সহজতে বনাব পৰা পালেং শাকৰ পুৰি আৰু লগতে মটৰৰ ঘুগুনি। এয়া মই প্ৰথমতে মটৰৰ ঘুগুনিখিনি বনোৱা ষ্টাৰ্ট কৰিছোঁ। এনেকৈ মই এই মটৰখিনি কালি ৰাতিয়ে তিয়াই থৈছিলোঁ ৰাতিপুৱা বনাবৰ বাবে। আপোনালোকেও আগদিনাখনেই তিয়াই থ'ব। মটৰখিনি আৰু মই সৰু সৰুকৈ এনেকৈ আলুখিনি কাটি লৈছোঁ। কাটি লৈ মই কুকাৰটোত ধুনীয়াকৈ জোখমতে নিমখ আৰু পানী দি দিম। আপোনালোকে জোখমতেই দি দিব। তাৰপাছতে মই 4টা চিটি অহালৈকে যাতে পানীখিনি ধুনীয়াকৈ মটৰখিনি ডুব খাই যায় সিমানটোৱে দিব। তাৰপাছত কাপোৰখন লগাই 4টা চিটি অহালৈকে গেছত পাতি দিব। তেতিয়ালৈকে মই পুৰিখিনি বনোৱাৰ ব্যৱস্থাটো কৰিছোঁ। এয়া মই আটা অলপ লৈ লৈছোঁ। আটাটোতে মই নিমখ অকণমান আৰু ৰিফাইন তেল অকণমান ধুনীয়াকৈ মিক্স কৰি ল'ম। চামুচখনে ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া পালেং শাকৰ পুৰি, যেতিয়া পালেং শাকটো মেইন ন, এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈ পিনি মই ছাইডত থৈ দিম। ছাইডত থৈ মই পালেং শাকখিনিৰ ব্যৱস্থা কৰি ল'ম। চব হৈ গ'ল। এতিয়া মই পালেং শাকখিনি ল'লোঁ। পালেং শাকৰ গোটেইখিনি পালেং শাক মই নিদিওঁ। এনেকৈ ধুনীয়াকৈ যে ওলাই আছে সেউজীয়া হৈ, সেই পাতকেইটা মই ধুনীয়াকৈ খৰাহীটোতে আছোঁ মই উলিয়াই লৈছোঁ। ঠাৰিবোৰ আকৌ নিদিব দেই, অকল পাতকেইটা দি লৈ মই খৰাহীটোত ধুনীয়াকৈ ধুই ল'ম। ধুই লৈ মই এইখিনি মিক্সিৰ বাতি এটা ধুনীয়াকৈ মিক্সিটো মাৰি ধুনীয়াকৈ পিচি ল'ম। পিচি মই এনেকৈ চাহ বনোৱা চচটোতে ধুনীয়াকৈ মই পানী অকণমান দি পেলাই সেইখিনি মই গৰম কৰি উতলাই ল'ম। উতলাই হোৱাৰ পাছতে গৰমে গৰমে মই আটাখিনি ৰিফাইন তেল আৰু নিমখ দি মিক্স কৰি থোৱা আটাখিনি মই এই উতলাই লোৱা পালেং শাকৰ এই ৰসখিনি দি দিম। দি লৈ ধুনীয়াকৈ মই প্ৰথমতে হেতাখনে এনেকৈ অকণমান হিলাই ল'ম, কাৰণ গৰম হৈ আছে যে। তাৰপাছতে এয়া চাওক মই ধুনীয়াকৈ হাতেৰে আটাখিনি মাৰি ল'লোঁ। আটাখিনি মাৰি আপুনি এই কামটো ৰখিবলগীয়া নহয়। আটাখিনি আপুনি মাৰি পিনি ছাইডত থৈ পেলাই এতিয়া আপুনি ঘুগুনিখিনি চাব পাৰে, কাৰণ ঘুগুনিখিনিতো হৈ গ'ল ন অলৰেডি। এয়া চাওক 4টা চিটি মাৰিলে। 4টা চিটি মৰাৰ পাছত ঘুগুনিখিনি ধুনীয়াকৈ সিজি গ'ল, কাৰণ আগদিনাখনেই তিয়াই থোৱাই মটৰ নহয় জানো। তাৰপাছত মই এনেকৈ কেৰাহীখন পাতি লৈ তাত তেজপাত এখিলা, লং ইলাচি দালচেনি কেইটামানো দি দিলোঁ। আৰু এনেদৰে মই পিঁয়াজ দুটাও মিক্সি বাতিটোতে পিচি লৈছিলোঁ। পিচি লৈ মই ধুনীয়াকৈ লৰাই থাকিম। তাতে হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা আৰু লগতে কালাৰিং 2 চামুচ। এইকেইটাটো চবৰে ঘৰতে থাকেই আৰু মই এইকেইটা চবতে ব্যৱহাৰ কৰোঁ। লং ইলাচি দালচেনিকেইটাও চবতেই দিওঁ। তেজপাতকেইটাটো মোৰ থাকেই। এনেকৈ কালাৰিং মই 2 চামুচ দিছোঁ দেই। তাৰপিছত জিৰা, ধনিয়া আৰু গৰম মছলা অকণমান দি আৰু এনেকৈ মই ধুনীয়াকৈ লৰাই থাকিম। লৰাই যাতে গোটেইখিনি মিক্স হৈ যায় তেতিয়ালৈকে আপোনালোকে লৰাই থাকিব। আপোনালোকে এনেকৈ বনাই খাবচোন। সেউজীয়া পুৰিকেইটা দেখিলেও ভাল লাগে ন, আৰু ঘুগুনিটো ক'বই নালাগে। ঘুগুনি চবেই ভাল পায় খাই পুৰিৰ লগত, হয় নাই বাৰু। এতিয়া ধুনীয়াকৈ কালাৰ এটা হৈ গ'ল চব পিঁয়াজখিনি। এতিয়াই মই এই মটৰখিনি তাতে দি দিলোঁ। দি লৈ ধুনীয়াকৈ লৰাই থাকিম। চবেই ধুনীয়াকৈ বনাই দিছে। ময়ো বনাইছোঁ। আপোনালোকে মোৰ ভাগিও এবাৰ বনাই খাই চাব। ঠিক আছে, মই এতিয়াই ঢাকি দিলোঁ। ঢাকি দিয়াৰ পাছত অকণমান দেৰি পাছত আপোনালোকে 2-3 মিনিটৰ পাছত এয়া মই কষ্টুৰি মেথি পাত কেইখিলামান এনেকৈ মই ধুনীয়াকৈ হাতখনে এনেকৈ মোহাৰি লৈ পিনি দিছোঁ। এতিয়া খাই পেলাই টেষ্টটো ভাল লাগে। আপোনালোকৰ যদি আছে দিব, যদি নাই নিদিলেও একো নাই, এনেকৈও চলি যায়, হয়নে। তাৰপাছতে সেইখিনি হয় মানে এইফালে চব পুৰিকেইটা মই বনাবলৈ ব্যৱস্থা কৰি লৈছোঁ। এনেকৈ মই লাডু এটা বনাই লৈ তাতে মই ৰিফাইন তেল অকণ সানি দিছোঁ। সানি লৈ মই ধুনীয়াকৈ বেলি ল'ম। বেলি লৈ মই কেৰাহীখনতে ৰিফাইন তেল দি লৈ আপোনালোকে যেনেকুৱাই কিছুমানেতো এনেকুৱা মিঠাতেলতো খায় পুৰি, কিন্তু মই ৰিফাইন তেলতে বনাইছোঁ। এনেকৈ ধুনীয়াকৈ ফুলি উঠাকৈ আপুনি পুৰিকেইটা বনাই ল'ব। পালেং শাক আৰু বিট আপোনালোকে যেনেকৈ তেনেকৈ আপোনালোকে বনাব পাৰে। খালি মিক্সি বাতিটোত পিচি লৈ ৰসটো উলিয়াই ল'ব। মই পিছে পালেং শাকটোৱে সৈতে দিলোঁ দেই, মই অকল ৰসটোৱে দিয়া নাই।
মানে কিছুমানে চাকনিত চেকি দিয়ে, কিন্তু মই চেকি দিয়া নাই, ডাইৰেক্টকৈ দি দিছোঁ। কাৰণ শাকটো বহুত ভিটামিন আছে ন, সেইকাৰণে। এয়া চাওক মোৰ পুৰিখিনি ধুনীয়াকৈ হৈ গ'ল। মই এয়া পুৰিখিনি এনেকৈ পাচিটোতে উলিয়াই লৈছোঁ আৰু মোৰ ঘুগুনিখিনিও হৈ গ'ল। আপোনালোকৰ দেখি পিনি ভাল লাগিছেনে বাৰু? আপোনালোকে মোক কমেণ্ট এটা কৰিব দেই, দেখি ভাল লাগিলে। আৰু খায়ো ভাল লাগিব, কিন্তু আপোনালোকে নিজেই বনাই খাব লাগিব। লাইক এটাও কৰি দিব।